তো এতিয়া আহি থাকোঁতে হৈ গ'ল কিবা এটা ঘটনাবে বাইকখন নমৰাবা মুচি ল'ব লাগিব বাইক উলিয়ালো ৰবা থাম্বনেইলটো দেখাই লওঁ ভাল লাগিছে ন ভাল হৈছে কোনো মানুহসকল আপোনালোকক পুনৰ এবাৰ নতুন মোৰ ভিডিঅ'লৈ স্বাগতম জনালোঁ তো আজি মানে বেলেগ জেগালৈ গৈ আছোঁ ভাল জেগা চ' আপোনালোকক ভিডিঅ'টো বোলো দেখাওঁ বোলো ভাল জেগা ক'তনো গৈ আছোঁ চ' সেইবাবে ভিডিঅ'টো বনালোঁ এতিয়া লগৰবোৰৰ লগত সকলোৱে মিলি যাবলৈ লৈছোঁ এতিয়া বজাৰত আছোঁ বৰ্তমান ভকচং বজাৰ হয় এখন ৱেষ্ট কাই বেংক নামত চ' ভকচং বজাৰৰ পৰা প্ৰায় এতিয়া আমি য'লৈ যাম তালৈ 60 কিলোমিটাৰো বেছি হ'ব পাৰে চ' তালৈ গৈ আছোঁ চ' চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোৱে এতিয়া আমি পাহাৰ উঠিলোঁহি পাহাৰৰ পৰা এতিয়া গৈ আছোঁ পাহাৰে চ' এতিয়া য'লৈ যাম বাৰু পাহাৰে এৰিয়া তেনেকৈ বহুত ওখও হয় এতিয়া কেমেৰাত ধৰিব পৰা নাই কেনেকুৱা ওখ কিন্তু সঁচাকৈ বহুত ওখ হয় পাহাৰৰ ভিউ চাওকচোন কি সুন্দৰ লাগিছে হয়নে চ' ব'লক ঐ ব্লুটো নেকি ঐ ত' এতিয়া আহি থাকোঁতে হৈ গ'ল কিবা এটা ঘটনাবে কি হবে আহি থাকোঁতে এই টাৰ্ণিং আছিলে বালি আছিলে যে ইয়াতে সোমাই গ'লে ঠিক আছে দিয়া দাঙিব লাগিব কিবা কষ্ট পাইছে নেকি বাইক মোৰ তাত ব্লুটো এটা আছিলে নাই দিয়া এতিয়া আহোঁতে এনেকৈ ঘটনাটো ঘটি গ'ল বাৰু মানুহৰ ঈশ্বৰৰ একো নহ'ল বাৰু আৰু হয় কিবা কষ্ট পালা নেকি বাইকৰ একো প্ৰব্লেম নাই পাব তো গাইছ ব'লক এতিয়া ওলাই দিওঁ আৰু লগৰকেইজনক বাৰু একো নহ'ল কিবা এটা ভালেই হ'ল একো নহ'ল তো এতিয়া ওলাই দিওঁ আৰু তাৰমানে বালি আছে যে অসুবিধা হয় আৰু বালি আহিলে টাৰ্ণিঙত তো লাহে আহিব লাগে তথাপিও হয় আৰু কি ক'ব একো নাই চেফ জাৰ্ণি শ্ল' ড্ৰাইভ লং লাইফ তো গাইছ এতিয়া আহি থাকোঁতে ঘপককৈ এনেকুৱা এটা ঘটনা ঘটি গ'ল চ' লাহে আহি আছিলে সিহঁতৰ গাতো ইমান ভুল নাছিলে বালি থাকে যে ৰাস্তাত চ' এনেকুৱা ৰাস্তাত বৰ অসুবিধা হয় ত' এতিয়া আহি থাকোঁতে এতিয়া বৰ্তমান বৰষুণো পালে বৰষুণ এতিয়া ৰখিবলৈ কোনো ঘৰ নাই দোকানো নাই চ' এনেদৰে আহি আছোঁ বাৰু বৰষুণ ইমান বেছি বৰষুণ দিয়া নাই চ' পাহাৰৰ ভিউ চাওক কি সুন্দৰ আহি এতিয়া বৰগাঁও বজাৰ পালেহি ত' ইয়াতে অলপ ৰখিছোঁ ইয়াত দেওবাৰ আজি বজাৰ হয় আজি দেওবাৰ ন দেওবাৰ বজাৰ হয় ইয়াতে আহি থাকোঁতে এতিয়া বৰ্তমান বৰগাঁও বজাৰ পাৰ হৈ আহিলোঁ এতিয়া আমি উলকঞ্চি গৈ আছোঁ বৰ্তমান উলকঞ্চি ফালে বৰ্তমান আগত ৰাস্তাটো ভাল এইখিনি ৰাস্তা অলপ বেয়া অলপ মানে বহু বেছিয়ে বেয়া পাহাৰৰ ৰাস্তা কি ক'ব হয় চ' এনেকৈ গৈ আছোঁ বাৰু খুব লাহে গৈ থাকিব লগা হৈছে ত' আগত ভাল ৰাস্তা আছে বুলি শুনিছোঁ লগৰকেইজন গৈছিলে কেইজনমান আগত চ' সিহঁতে জানে ত' সিহঁতে ক'লে ত' গৈ থাকোঁ বোলক চাই থাকক ভিডিঅ'টো কোনো স্কিপ নকৰিব তো গাইছ আহি এতিয়া গাঁও এখন পাইছোঁহি আকৌ এতিয়া মেইন জেগা পামগৈ আৰু বেছি দূৰ নাই আৰু 7-8 কিলোমিটাৰমান হ'ব চাগে ন 7-8 কিলোমিটাৰমান আছে চাগে মেইন জেগাটোলৈ এতিয়া ঘূৰি ওলাই বাৰু লগালে ভিডিঅ'টো কোনো স্কিপ নকৰিব গতিকে নহ'লে ভাবিব ন কি ভিডিঅ'টো বনাই আছে ভিডিঅ'টো চাওক সম্পূৰ্ণকৈ ভাল লাগিব মই এতিয়া বজাৰ এখন পাইছোঁহি সেইখিনি জেগাটোৰ নামটো কি বুলি ক'ব ইয়াতে দোকানত অলপ ভোক লাগিছে এতিয়া ওলাই দিওঁ ইয়াৰ পৰা এইখিনি উলকঞ্চি পাইছোঁহি উলকঞ্চি কি জেগাটো মেইন উলকঞ্চিতে আছোঁ এতিয়া বৰ্তমান চ' ইয়াৰ পৰা ওলাই দিওঁ আগতে খুব ব'লা এতিয়া উলকঞ্চিতে আছোঁ বৰ্তমান উলকঞ্চি আহি পালোঁহি ত' মেইন এতিয়া য'ত গৈ আছোঁ যিখিনি জেগা দেখাম বুলি কৈ আছোঁ সেই জেগালৈ বাৰু বেছি দূৰ নাই আৰু পামগৈ এতিয়া গুগল মেপৰ মতে প্ৰায় এতিয়াও আছে কমচে কম 16 কিলোমিটাৰমান দেখাই আছে ত'
আহি থাকোঁতে এতিয়া ৰাস্তাতে ৱাটাৰফল এটা পালোঁ, চ' তাকে চাই যাওঁ বোলো। লগৰ কেইজনো গ'ল বাৰু, তাকে চাই যাওঁ ব'লকচোন, দেখাওঁ কেনেকুৱা বাৰু ৱাটাৰফলটো। আগতে অহা নাই, বহুত মানুহ আহি থাকে বোলে, ইয়াৰ লগৰ কেইজনমানো লগ পালোঁ, আগৰ বেলেগ লগৰ। চ' সিহঁতেও ক'লে ইয়াত চাই যাওঁ আহা, ভাল লাগে বুলি। চ' দেখাওঁ ব'লকচোন। পিছলো পৰিলোঁ তেতিয়াই, বহুত পিছল হৈ আছে, বৰষুণ দিছিলে যে। নিজৰা পানী আহি থাকে এইফালৰ পৰা, ওপৰৰ পৰা এইফালে, এইফালে পানী পৰি আছে, চাওক কি সুন্দৰ। ওপৰত আছে বোলে ভাল হেৰিটো, দেখাই আছোঁ ব'লক। মেইন জেগাটো পোৱাই নাই, আমি য'ত আহিছিলোঁ। ত' তালৈ সেইখিনিও দেখাব আছে। চ' চাই থাকক, ভিডিঅ'টো স্কিপ নকৰিব ব'লক। এই বহুত ওখ, এই মজা বে, আল্টিমেট ন, কি আল্টিমেট। এইফালে গা ধুই আছোঁ, ওপৰৰ পৰা পানী পৰিছে। ইয়াৰ পৰা চাওক ভিউটো কেনেকুৱা লাগিছে। এইটো ৱাটাৰফলটো বাটতে লগ পালোঁ, আহোঁতে পাই গ'লোঁ। ত' মানুহ আহি থাকে, ত' লগৰ কেইজন লগ পাই গ'লোঁ, সিহঁতে ক'লে ইয়াত ৱাটাৰফল আছে। ত' এইটো ৱাটাৰফলটো ধুনীয়া, ইয়াত গা চা ধুব পাৰে গৰমৰ কাৰণে, বহুত ধুনীয়া আৰু। ত' এতিয়া আমি ইয়াৰ পৰা ওলাই দিওঁ আৰু, কেনেকুৱা লাগিলে গাইজ জনাব। আৰু নেক্সট জেগালৈ গৈ আছোঁ, এয়া দেখাই আছোঁ বাৰু। ত' ব'লক। তো এতিয়া আহি আমি এতিয়া বজাৰ পালোঁহি। ইয়াৰ পৰাও বেছি দূৰ নাই আৰু, অলপমান দূৰ আছে, 2-3 কিলোমিটাৰ। চ' আমি বজাৰতে অলপ টাইম ৰখোঁ বুলি ভাবিছোঁ, ৰখিলেকৈ লগৰ কেইজনো কিবা খাই চাগে। চ' খাই কৰি বাৰু ওলাই দিওঁ আৰু, ইয়াৰ পৰা বেছি দেৰি কৰি নাথাকোঁ, বহুত টাইমেই হৈ গ'লগৈ। এতিয়া ওলাই দিওঁ আৰু জেগালৈ, মেইন জেগালৈ, নহ'লে আৰু বহুত দেৰি হ'ব। ইয়াতে কিবা খালোঁ বাৰু, কিবা কিবি গোটেই লগৰ কেইজনো খালে। ত' এতিয়া ওলাই দিওঁ ব'লক, চাই থাকক ভিডিঅ'টো, স্কিপ নকৰিব, তেতিয়াহে ভাল জেগাটো পাব। কিন্তু বাৰু দেখাবলৈ আহিছোঁ, তেতিয়াহে গম পাব যে এনেকুৱাহে হয়। চ' ভাল জেগা হয়, চ' ব'লকচোন। ৰাস্তাটো বহুত বোকাও আছে, এতিয়া বৰষুণ দি আছে যে বৰ্তমান। তাৰপৰা এতিয়া আমি বৰষুণ দি আছিলে ৰাতিপুৱা, চ' আমি আহোঁতেও, চ' বৰষুণ এৰোঁতে আমি ওলাই আহিলোঁ। ত' সেইবাবে আমাৰ অলপ দেৰি হ'ল। ত' এতিয়া ইয়াতো বৰষুণ দি আছিলে অলপ আগত, এতিয়া এৰিছে। চ' এতিয়া লাহে লাহে গৈ থাকিব লগা হৈছে, পিছল বহুত আপ আছে। এতিয়া কেমেৰাত হয়তো ধৰিব পৰা নাই, ইমান আপ যেন লগা নাই। চ' এনেই ৰিয়েলত বহুত আপ হয়। চ' যেতিয়া এনেদৰে আহি এতিয়া আমি মেইন জেগাখিনি পাওঁ অৱস্থাত এতিয়া পাম আৰু লগৰ কেইজনৰ লগত। বেয়া পিছল, আহোঁতে বেয়া দিগদাৰ হ'ব। ত' গাইছ, এতিয়া ৰিজৰ্টটো পাই গ'লোঁ, সেই ৰিজৰ্ট আহিছিলোঁ। এইয়া এইটো কেনেকুৱা লাগে বাৰু, এইটো দেখাই আছোঁ। ত' এইফালে মানুহ আহি ৰখি আছে। চ' লগৰকেইজনে বাইককেইখন উঠাব পৰা নাই, ইয়াতে শুই আছে। আহি পালোঁ মেইন জেগাটো, ক'ত গৈ আছোঁ দেখাইছোঁ। ওপৰত আৰু মজা ভিউ পৰে বোলে, এইখিনিয়ে জেগাটো, মেইন জেগাটো। চ' চাওক, গৈ থাকোঁ। গাইছ, দেখাই আছোঁ এতিয়া মেইন ভিউটো। ৱাও, কি সুন্দৰ দৃশ্য। চ' এনেকুৱা ধুনীয়া, চাওকচোন চিনেৰীটো। সুন্দৰ মেঘে আৱৰি আছে গোটেই পাহাৰ, তলত পাহাৰ আছে, জুম কৰি দেখাইছোঁ। চ' দেখাইছোঁ, ইয়াত অলপ ধৰিবই নোৱাৰে, এনেই ৰিয়েলত অলপ ধৰিব পাৰে ঘৰ চৰ। চ' চাওকচোন কেনেকৈ মেঘ খোপা আৱৰি আছে।
চ' এতিয়া আমি অলপ লগৰবোৰৰ লগত সকলোৱে মিলি অলপ ফূৰ্তি কৰিলোঁ, নাচিলোঁ। চ' ভোকো লাগিছে লাহে লাহে। চ' তাৰ বাবে আমি কিবা এটা মেগী অৰ্ডাৰ দিছিলোঁ। চ' মেগী বনাই কৰি লৈ আহি আছে দাদাজনে। চ' দাদাজনে এতিয়া মেগী বনাই লৈ আহিলে। চ' দিব আহিছে এতিয়া মেগীখিনি আমি ইয়াতে খাওঁ বুলি ক'লোঁ কাৰণে ইয়ালৈকে লৈ আহিলে। চ' কি সুন্দৰ পৰিৱেশৰ মাজত মেগী খোৱা মজাটোৱে বেলেগ। চ' খাই বৈ হ'ল বাৰু, খুব সুন্দৰ বনাইছে দাদাজনে। এতিয়া বৰ্তমান মেগী খাই হ'ল, এতিয়া চাহ খাওঁ বুলি ওলাই আহিলোঁ, ইয়ালৈকে আহিলোঁ। চ' এতিয়া আমি ইয়াত আহিছিলোঁ, জেগাখিনিৰ নামটো কোৱাই হোৱা নাই ক'তনো আহিছোঁ। এইখিনি জেগা হ'ল উলকঞ্চি পৰে, মেঘালয় বৰ্ডাৰ। এতিয়া এইখনৰ এই জেগাখিনিৰ নামটো হ'ল এতিয়া নেচাৰ নেচ ৰিজৰ্ট বুলি মাৰি চালে আপোনালোকে চাব পাৰিব। গুগলত মাৰি চালেও পাব বা ইউটিউবতো আছে, মেপত মাৰি চালেও পাব। খুব সুন্দৰ জেগা হয়, বহুত দূৰৰ দূৰৰ পৰা আহে মানুহ বাৰু, চাব আহিবচোন, ভাল লাগিব। বহুত টাইম ইয়াত স্পেণ্ড কৰিলোঁ। তো এতিয়া আমি যাওঁ বুলি ঘৰলৈ এতিয়া ৰাওনা হ'ব ওলাইছোঁ আৰু। চ' ভিডিঅ'টো কেনেকুৱা বা পালে, এইখিনিয়ে জেগা দেখাম বুলিয়ে লৈ আহিছিলোঁ, খুব সুন্দৰ, ভাল লাগিছিলে। চ' আপোনালোকৰ বা কেনেকৈ পালে জনাবচোন। তো গাইজ ঘৰলৈ বুলি আহি থাকোঁতে বৰ্তমান লগৰ দুজন মানে বাইক দি পৰিলে, পিছল আছিলে বৰ, বৰষুণো দি আছিলে তাতে ধৰিব নোৱাৰিলে। চ' এনেকৈ অলপ কষ্ট পালে। চ' পইচাও আছিলে জেপত, পইচাও ভিজিলে। চ' এনেকৈ এতিয়া বাল্বত শুকাই আছে চাওকচোন। ভিডিঅ'টো আজি কেনেকুৱা পালে। চ' আজিলৈ ইমানে বাৰু, ভিডিঅ'টো এইখনেই দেখাম বুলি আপোনালোকক লৈ আহিছিলোঁ। চ' বহুত কষ্টও হৈছে। চ' তাৰ বাবে আপোনালোকে কেনেকৈ পায় কমেণ্ট চমেণ্ট জনাব। তাৰপৰা কি বুলি কয়, ছাবস্ক্ৰাইব কৰি ল'ব, নতুন নতুন ভিডিঅ' পাই থাকিবলৈ বেল আইকনটো দবাই ল'ব। চ' বাই, আজিলৈ নেক্সট ভিডিঅ'ৰ বাবে ৱেইটিং কৰক।